নমস্কাৰ, মোৰ নাম ডক্টৰ জ্যোতিস্মিতা ঠাকুৰীয়া। মই এগৰাকী ডেন্টিষ্ট হয় আৰু মই ওৰেল মেডিচিন এণ্ড ৰেডিঅ'লজিত স্পেচিয়েলাইজ কৰিছোঁ। সাধাৰণতে আমি শিশুৰ দাঁতৰ ইমান এটা যত্ন নলওঁ, কাৰণ কি আমি ভাবো কি যে দাঁতটো এইটো গাখীৰ খোৱা দাঁত হয়, দাঁতটোতো পৰিয়ে যাব, নতুন দাঁত আহি যাব, কিন্তু সেইটো কৰাটো একদম উচিত নহয়। শিশুৰ দাঁতখিনি ইমানেই শিশুৰ গোটেই হেল্থটো জড়িত হৈ আছে, সেইটোৰ কাৰণে আমি শিশুৰ দাঁতৰ যত্ন ল'ব লাগে। এটা শিশুক যেতিয়া এক্সপেক্ট কৰা হয়, যেতিয়া প্ৰেগনেঞ্চিৰ সময়তে মাক যেতিয়া প্ৰেগনেণ্ট থাকে তেতিয়াৰ পৰাই একচুৱেলি শিশুৰ দাঁত ডেভেলপ হোৱা ষ্টাৰ্ট কৰি দিয়ে। প্ৰথম কথাটো হ'ল শিশুটি জন্ম হোৱাৰ পাছতো মই কৈ আছো, শিশু জন্ম হোৱাৰ পাছত আমাৰ ইউজুৱেলি মুখতটো দাঁত নাথাকে শিশুৰ, তেতিয়াও আমি চাফা কৰি ৰাখিব লাগে। 6 মাহ 7 মাহত যিহেতু বাচ্চাক সলিড ফুড দিয়াই যায়, তেতিয়াহ'লে আমি বাচ্চাক আমি দাঁতকেইটা ব্ৰাছ কৰাব লাগে। সৰুতে অলপ ডাঙৰ হোৱাৰ 1 বছৰ বা আৰু 15 মাহ মান হোৱাৰ পিছত শিশুটি নিজে ব্ৰাছ কৰিব পৰা হয়। ব্ৰাছ কৰিবলৈ এনকাৰেজ কৰিব লাগে, মাক বাপেকক দেখি কিনে নিজে ব্ৰাছ কৰিব ষ্টাৰ্ট কৰি দিয়ে আৰু 2বাৰ ব্ৰাছ কৰিব লাগে। ব্ৰাছ কৰি থাকিলে দাঁতবোৰ ভালে থাকে। সৰু কালতো শিশুটি কিবা যদি মুখত কিবা হৈও আছে ক'ব নোৱাৰে, ইৰিটেবিলিটিটো এক্সপ্ৰেছ কৰে, কান্দি কিনে এক্সপ্ৰেছ কৰিব, কিবা এনেকুৱা অকমান শিশুটি অলপমান দিগদাৰি দিয়ে মুখত যদি কিবা হৈ আছে, আৰু মুখটো বহুতেই চেঞ্চিটিভ জোন হয়। তো মাকে এনেও যিহেতু সৰুতে ব্ৰেষ্ট ফিডিং কৰে, এতিয়া মুখখনৰ কথা গম পাব, অকমান চাব লাগে, অলপ ধ্যান দিব লাগে, মুখত নেকি কিবা হৈ আছে, দাঁতেৰে কিবা দুখ পাই কেনে নেকি কিবা সৰুকে এটা আলচাৰে হৈ আছে, চাব লাগে সেইটো মুখখন কেনেকুৱা হৈ আছে। আৰু চবতকে বেষ্ট গিফ্ট যদি পেৰেণ্টছে দিব বিচাৰে এটা শিশুটি, তেতিয়াহ'লে ফাৰ্ষ্ট দাঁত এটা ওলোৱাৰ 6 মাহত দাঁত এটা ওলাইতো, দাঁত এটা ওলোৱাৰ 6 মাহৰ ভিতৰত এটা ডেণ্টেল এপইণ্টমেণ্ট ল'ব লাগে, এটা ডেণ্টিষ্টৰ তাত এটা এপইণ্টমেণ্ট ল'ব লাগে, যাতে মানে দেখাই দিয়ে আৰু এটা ৰুটিন এক্সামিনেশ্যন কৰে মুখখনত। আৰু সেইটোৰ জৰিয়তে ডেণ্টিষ্টজনে মাকক বহুতখিনি মানে কথা জনাব পাৰে, বহুতখিনি এডুকেট কৰিব পাৰে যে দাঁতখিনি কেনেকে আহিব, কোনটো দাঁত কোনটোৰ পাছত আহিব, কি হিচাপে আহিব লাগে, আৰু কেনেকে মুখৰ যত্ন ল'ব পাৰে, সেইটো মাকে জনাটো বহুত উচিত। কাৰণ কি শিশু সেইটো টাইমত একো কৰিব নোৱাৰে, মাকৰ ওপৰতে নিৰ্ভৰ থাকে। বেছিকে ইৰিটেশ্যন হয় যেতিয়া টিথিং হয়, মানে দাঁত ওলাব ধৰে, দাঁত ওলাই, আৰু মোষ্টলি এইটো 1 বছৰ মানত হয়। কাৰণ কি 1 বছৰৰ মানত কি হয়, দাঁতটো ডাঙৰ ডাঙৰ দাঁতবোৰ যিবোৰ আছে, বামি দাঁত বুলি কয়, ডাঙৰ মোলাৰটোত সেইবোৰ ওলাব ধৰে, সেইটো কিন্তু গাখীৰ খোৱা দাঁতেই হয়। সেইটো যেতিয়া ওলাই তেতিয়া অকমান শিশুটিৰ ইৰিটেশ্যন হয়, অলপমান বিষাই গামছবোৰ, কেতিয়াবা অলপমান ফুলি উঠে গামছবোৰ, তেতিয়া তাৰমানে কি হয়, যি টি বস্তু মুখত দিব বিচাৰে, কামুৰি থাকিব বিচাৰে, সেইটো মাকে বুজি পায় সেইটো টাইমত। আৰু সেইটো টাইমত কি কৰিব লাগে, অলপমান কেতিয়াবা অলপমান মাছাজ কৰি দিব লাগে সেইখিনি এৰিয়া। আৰু শিশুটি যি খাই ভাল পায়, কিছুমানে ঠাণ্ডা বস্তু খায়, সেইটো টাইমত ঠাণ্ডা বস্তু খাই ভাল পায়, সেই হিচাপে শিশুটিৰ ৰেছপন্সটো চাই কিনে, সেই হিচাপে যাতে শিশুটি বেছি ইৰিটেট নহয়, সেইটো খেয়াল ৰাখি কেনে সেনেকেই আগবাঢ়িব লাগে। আৰু যিহেতু সেইটো সিমান এটা এভইড কৰিব নোৱাৰি, কেতিয়াবা অকমান পেইন কিলাৰ্ছ ল'ব লগা হয় শিশুৰ, ডেণ্টিষ্টে দিয়ে কেতিয়াবা খুব বেছি পেইন হলে, কেতিয়াবা অকমান দাঁতটো ওলোৱাৰ সময়ত অলপমান তেজো ওলাই, সেইটো অকমান ডেণ্টিষ্টৰ পৰামৰ্শ ল'লে, কেতিয়াবা মেডিচিন ল'ব লগা হয় শিশুটি, খুব বেছি যদি অসুবিধা হয়। নহলে সেই ফেজটো জল্দিয়ে গুচি যায়, যেতিয়া দাঁতটো ওলাই যায় মুখত, সেই টিডিং ফেজটো জল্দিয়ে শেষ হৈ পৰে। প্ৰথমটো হ'ল জেনেটিক, যিটো মানে ফেমিলিৰ পৰাই আহে, জেনেটিক হয়। সেইটোত বেছি বিশেষ একো কৰিবলগীয়া নাই। যদি মানে মাক বাপেক বা মাক দেউতাকৰ বা নিজৰ ভনীয়েক বায়েক কোনোবাৰ আছেই, থেপাথেপিকে দাঁতবোৰ হয় বা ওপৰ তল হয়, দাঁতবোৰ তেৰামেৰা, দাঁতখিনি গোটেইখিনি, প্ৰথম কথাটো এটাই যে হাইজিনটো মেইনটেইন ৰাখিব চেষ্টা কৰিব লাগে। তেৰামেৰা দাঁত ব্ৰাছ কৰা বহুত টান, খানা বেছিকে ফচে, সেইটো চাফা কৰি ৰাখিব লাগে, দাঁতটো গজিব দিব লাগে, একো নাই। আৰু 12 বছৰলৈকে যেতিয়া গোটেইখিনি দাঁত, 12-14 বছৰত গোটেইখিনি দাঁত ওলাই আহে, পাৰ্মানেণ্ট দাঁত, মানে পাৰ্মানেণ্ট ডেণ্টিশ্যনটো আহে, তেতিয়া ডেণ্টিষ্টে চালে, তেতিয়া মানে ব্ৰেচেছ ট্ৰিটমেণ্ট হয়, অৰ্থোডন্টিক ট্ৰিটমেণ্ট, যেনেকুৱা ফিক্স বা ৰিমুভেবল ট্ৰিটমেণ্ট কৰিব পাৰি। সেইটো ট্ৰিটমেণ্ট কৰিলে মিনিমাম 1 বছৰ বা 1.5 বছৰ, সেই ট্ৰিটমেণ্টটো কৰিলে ডিপেণ্ডিং অন চিভিয়াৰিটি আৰু কিমান বেছি বেয়া, মানে কিমান বেছিকে আছে তেৰামেৰাটো, সেইটোৰ ওপৰত নিৰ্ভৰ ৰাখি কেনে টাইম এটা লাগে, আৰু সেই ট্ৰিটমেণ্টটো কৰি ল'ব লাগে। সেইটোতো হ'ল যদি জেনেটিকে হয়, বেছি একো কৰিব নোৱাৰি নিজাকে,
সেইটো ডেন্টিষ্টে কৰিব পাৰিব আৰু হেবিট দাঁত কামোৰা হেবিট আছে কিছুমানৰ সেনেকুৱা দাঁত মুখখন বেয়াকে পজিশ্যন কৰি ৰাখে তলৰ খিনি আগৰ ফালে পজিশ্যন কৰি ৰাখে সেইবিলাক হেবিট থাকে সেইটোৰ কাৰণেও শিশুটিৰ দাঁতবোৰ অকমান মানে পজিশ্যনটো অকমান বেয়া হৈ যায় বেলেগ ধৰণৰ হৈ যায় সেই হেবিটবোৰৰ কাৰণে হয় কেতিয়াবা তেৰামেৰা দাঁত সেইটোৰ কাৰণে মেইনলি ডেন্টিষ্টে বুজাই দিব লাগিব পেৰেণ্টছবোৰক ডেন্টিষ্টে বুজাই দিব যিহেতু পেৰেণ্টছৰ কিমানখিনি গম পোৱা নাযায় তে এটা ডেন্টেল এপইণ্টমেণ্ট যদি লৈ লয় শিশু থাকোঁতে তেতিয়া তাৰমানে গোটেইখিনি বস্তু বুজি পোৱা যায় যে কেতিয়া কৰিব লাগে কেতিয়া সৰাব লাগে দাঁতটো যাতে মানে দাঁতটো টাইমত ঠিক জেগাত আহে শিশুটিৰ দাঁত মজাৰ হেবিট একচুৱেলি ডাঙৰক চায়ে হয় মেইনলি মাক বাপেকে ৰাতিপুৱা উঠি কিনে দাঁত মাজিব সেইটো বেছিভাগ টাইম দেখা ৰাতি শোৱাৰ সময়তো মাক বাপেকে যদি দাঁত মাজি কিনে শুইছে সেইটো দেখি কিনেও এটা এনকাৰেজমেণ্ট পায় কি যে নাই ময়ো মাজিব লাগিব মোৰ মা পাপা দাঁত মাজি আছে ময়ো মাজিব লাগিব বা কিছুমান তথাপিও ভাল নাপায় যদি ব্ৰাছটো অকমান নিজৰ ফেভৰেট কালাৰৰ দিয়া যায় কিবা এটা ভাল কাৰ্টুন যিটো ভাল পায় সেইটো কাৰ্টুনৰ দিয়া যায় ব্ৰাছটো অকমান ভাল ধৰণৰ যেনেকুৱা ধৰণৰ বিচাৰিছে বা টুথপেষ্টটো যেনিবা অকমান কিডছ টুথপেষ্ট বিলাকৰ ভাল ফ্লেভাৰ থাকে সেনেকুৱা টুথপেষ্ট দিয়া যায় তেতিয়াহ'লে শিশু এটা এনকাৰেজমেণ্ট পায় আৰু শিকি কেনে পাৰিব আৰু প্ৰথমতে যদি নোৱাৰেও যাতে মাকে এচিষ্ট কৰে প্ৰথমতে মাক বা দেউতাকে দাঁত মজাত এচিষ্ট কৰিব লাগে ভালকে টেকনিকটো দেখাব লাগে আৰু সেই হিচাপত শিশুটিক এনকাৰেজ কৰাৰ কাৰণে যি বিচাৰে কিছুমানে টিভি চাই বা গান শুনি ব্ৰাছ কৰি ভাল পায় সৰু কালত যেতিয়া বহুত সৰু থাকে 1 বছৰত সেনেকুৱা কওঁ ডাঙৰ হোৱাৰ পাছত ভালকে যাতে ব্ৰাছ কৰে আৰু ডেন্টিষ্টে ক'লে কিছুমানে ডাঙৰ মানুহে ক'লেও বুজে তেনেকে ক'লে বুজে শিশুটি সেইটো মাক দেউতাকে বেছি ভালকে জানে সেনেকে এনকাৰেজ কৰিব লাগিব কিছুমান ভিডিঅ' এডুকেশ্যনেল ভিডিঅ' আছে ভিডিঅ' পোৱা যায় যে কেনেকে ব্ৰাছ শিশুক কেনেকে ব্ৰাছ কৰাত এনকাৰেজ কৰিব লাগে কিছুমান নাৰ্চাৰী ৰাইমছ আছে য'ত ব্ৰাছৰ বিষয়ে বহুত মানে ইম্পৰ্টেঞ্চ দিয়ে সেনেকে শিশুক বুজাব পৰা যায় এনকাৰেজ কৰিব পৰা যায় যে শিশুটি যাতে ৰাতিপুৱা উঠিও ব্ৰাছ কৰে ফাৰ্ষ্ট কথা ৰাতিপুৱা উঠি ব্ৰাছ কৰে আৰু ৰাতি শোৱাৰ আগে ব্ৰাছটো কৰে